নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভিডিঅ' লাইক মিনি ব্লগ। আজিৰ কথকৰ ডেন্সৰ ড্ৰেছৰ অৰ্ডাৰ আছিলে, তো তাকে ৰেডি কৰিবলৈ গৈ আছোঁ, আপোনালোকক দেখাইছোঁ। এয়া লৈছোঁ স্কাৰ্টৰ কাৰণে জাৰ্মান চেটিন, এয়া নেট আৰু এয়া ৰেড কালাৰৰ লেচ। ৰং বগাৰ ওপৰত ৰঙাটো এনেও বহুত ভাল দেখি জানেই। এয়া মই এতিয়া কাটিং কৰিবলৈ লৈছোঁ। জাৰ্মান চেটিনটো এইকাৰণেই লৈছোঁ কাৰণ লাইট ৱেইট হয় কাপোৰটো আৰু লগত নেট, তো কথক নাচিবৰ কাৰণে বহুত ভাল হয়। এয়া মেচিনত বহিলোঁ মই, আৰু এয়া দেখিছে নহয় ভিডিঅ' বনোৱাৰ কাৰণে সূতাই লগাব পৰা নাই, মানে মানুহে চাই থাকিলে খেলি মেলি লাগি যায় বুলি কয় যে, তেনেকুৱা হৈছে মোৰ লগতো। এয়া হৈ গ'ল, এয়া চিলাবলৈ